भूर्भुवस्वः ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवः দুর্গা দাও সুমতি, তুমি বিনে নাই মোদের গতি। সৃষ্টি মা তুমি স্থিতি, তুমি জগৎ পালিনী। ও মা পাপী তাপী করো গো উদ্ধার, পাপী তাপী করো গো উদ্ধার। আশিস দাও মা তোমার করুণার। কাদম্বরী তুমি অম্বা মহেশ্বরী। দুর্গা মহামায়া আয় গোখানি, দুর্গতি নাকিনী আয় মঙ্গলকারিণী। মা দুর্গা মহামায়া আয় গোখানি, দুর্গতি নাকিনী আয় মঙ্গলকারিণী। সুরক্ষী হৈ আয়ে শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। আকাশৰ দেৱগণে পুষ্প বৰষিলে। শৰৎকালৰ শুক্লা সন্ধিয়া পৰত, গৌৰী আহি মাতৃগৃহত হ'ল উপস্থিত। লগত আহিল মহালক্ষ্মী মহা সৰস্বতী, আৰু আহিল কাৰ্তিক বাবা গণপতি। শৰৎকালৰ শুক্লা সন্ধিয়া পৰত, গৌৰী আহি মাতৃগৃহত হ'ল উপস্থিত। লগত আহিল মহালক্ষ্মী মহা সৰস্বতী, আৰু আহিল কাৰ্তিক বাবা গণপতি। নিয়ৰ জন্মৰ আৰু জোনাক জন্মন, দশো দিশে পৰিৱেশ আনন্দতি বল। সুৰক্ষী হৈ
কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে এই সময়ত দেৱলোকত হ'ল হাহাকাৰ ভবা কথা নহ'ল সিদ্ধি মা উমা অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ হিমালয়ে চণ্ডিকাৰ কৰে আৰাধন এই সময়ত দেৱলোকত হ'ল হাহাকাৰ অসুৰৰ ভয়ে কপে সৰগৰ দুৱাৰ ভবা কথা নহ'ল সিদ্ধি মা উমাৰ ক্ষণ হ'ল ধৰিবলে বিশ্বমাতা বিশ্বেশ্বৰী বিশ্বনাথৰ প্ৰিয়া সংকট সময়ে মাতৃ ৰাধা মহামায়া সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহিষাসুৰ আছিলে অতি মায়াধাৰী বাহুবলে শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষেনা ৰূপ কৰে ধাৰণ মহিষৰ ৰূপ সিংহ ৰূপ হস্তি ৰূপ কৰে ধাৰণ মহিষাসুৰ আছিল অতি মায়াধাৰী বাহুবলী শক্তিমান মহাপৰাক্ৰমী মায়াৰ বলত মহিষে নানা ৰূপ কৰে ধাৰণ সিংহ মহিষ আৰু হস্তি ৰূপ কৰে ধাৰণ সেই শক্তি লৈ মহিষে কৰে অত্যাচাৰ অতিষ্ঠ হ'ল আকাশৰ সকলো দেৱগণ সুৰক্ষী হৈ আয়ে শিৱক ভৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মা লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ যুদ্ধ কৰি অনেক বছৰ মহিষৰ লগত দেৱৰাজ ইন্দ্ৰদেৱৰ হয় পৰাজয় পদ্মজনী ব্ৰহ্মা লগত লৈ দেৱগণ বিষ্ণু আৰু মহাদেৱৰ ললে গৈ শৰণ ক্ৰোধান্বিত হ'ল বিষ্ণু আৰু জটাধাৰী অসুৰ বধি হোম শান্ত দেৱলোক উদ্ধাৰী সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মঙ্গলকারিণী মা দুর্গা মহামায়া আদি গোহানি দুর্গতি নাশিনী আর মঙ্গলকারিণী পুরখী হৈ আয়ে শিৱক বৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে
মুহূৰ্তে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মুখৰ পৰা মহাতেজ নিৰ্গত হৈলা। একেদৰে সৰ্বদেৱৰ অনুপম তেজ ৰাখি একত্ৰে মিলিত হৈতে লাগিলা। সেই মুহূৰ্তে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মুখৰ পৰা মহাতেজ নিৰ্গত হৈলা। একেদৰে সৰ্বদেৱৰ অনুপম তেজ ৰাখি একত্ৰে মিলিত হৈতে লাগিলা। তাৰ পৰাই সৃষ্টি হ'ল জ্যোতিৰ্ময়ী নাৰী, তেওঁৱেই হ'ল মা চণ্ডী মহিষমৰ্দিনী। পুৰখী হৈ আয়ে শিৱক বৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। শিৱৰ মন বান্ধে দেৱগণে, সুসজ্জিত কৰি তোলে মহাচণ্ডী। মহাদেৱে ফুল দিলে আই ভগৱতী, বিষ্ণুৱে দিলে চন্দ্ৰ, বৰুণে দিলে শংখ। বান্ধে দেৱগণে সুসজ্জিত কৰি তোলে মহাচণ্ডী। মহাদেৱ ফুল দিলে ভগৱতী, বিষ্ণু দিলে চক্ৰ, বৰুণে দিলে শংখ। অগ্নিয়ে দিলে শক্তি, বায়ুৱে ধনুটো, ইন্দ্ৰই দিলে বজ্ৰ আৰু গজঘণ্টা। পুৰখী হৈ আয়ে শিৱ কৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। কালদণ্ড ব্ৰহ্মাই কমণ্ডলু, সূৰ্যদেৱে দিলে কুপত কিৰণ, কালে দিলে ধৰক আৰু জল ঢাল, ক্ষীৰসাগৰে দেৱী সজালে আৱৰণ জন। যমে দিলে কালদণ্ড ব্ৰহ্মাই কমণ্ডলু, সূৰ্যদেৱে দিলে কুপত কিৰণ, কালে দিলে খড়গ আৰু জল ঢাল, ক্ষীৰসাগৰে দেৱী সজালে আৱৰণ উজ্জ্বল। বিশ্বকৰ্মা দিলে ধাৰা বৰ্ম, সমুদ্ৰই পদ্মমালা, হিমালয় দিলে সিংহ। পুৰখী হৈ আয়ে শিৱক বৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। মহামায়া আই গোসানী, দুৰ্গতি নাশিনী আই মংগলকাৰিণী। দুৰ্গা মহামায়া আই গোসানী, দুৰ্গতি নাশিনী আই মংগলকাৰিণী। পুৰখী হৈ আয়ে শিৱ কৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। হিমালয়ে নীলে ৰত্ন কুবেৰে সুৰা পাত্ৰ,
বাসুকীয়ে মহামণি যাচিলে তাহাক হিমালয়ে আৰু দিলে নানাবিধ ৰত্ন আৰু দিলে নাগহাৰ অস্ত্ৰ সাজিবাক হিমালয়ে দিলে রত্ন কুবেরে সুরা পাত্র বাসুকীয়ে মহামণি যাচিলে তাহাক হিমালয়ে আৰু দিলে নানাবিধ ৰত্ন আৰু দিলে নাগহাৰ অস্ত্ৰ সাজিবাক আত্মহাৰা হ'ল আজি আকাশৰ দেৱগণ আনন্দতে সবে কৰে পুষ্পবুৰীখন সুৰক্ষী হৈ আয়ে শিৱ কৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে মহিষৰ লগত আয়ে যুঁজে পৰাক্ৰমে মহিষেও আই লগত দৈত্য ৰূপে যুঁজে ৰণদেৱীৰ পদাঘাতত কম্পিত অসুৰ প্ৰাণ মহামায়াই মহিষক কৰিলে নিধন মহিষৰ লগত আয়ে যুঁজে পৰাক্ৰমে মহিষেও আই লগত দৈত্য ৰূপে যুঁজে ৰণদেৱীৰ পদাঘাতত কম্পিত অসুৰ প্ৰাণ মহামায়াই মহিষক কৰিলে নিধন আকাশৰ দেৱগণৰ হৰিষিত হ'ল মন হাঁহি মুখে সবে কৰে পুষ্প বৰিখন পুৰখী হৈ আয়ে শিৱক বৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আমার সারস হিমাংশু অপ্যায়ন রেস্টুরেন্টর আমার এজন প্রোভাইডর মানে মালিক বুলি কওঁ আৰু এইফালে আমাৰ কেচিয়াৰীয়া আমাৰ মিলন বৰ্মন খুবেই ভাল সাৰ্ভিছ দিছে তেখেতে এইবাৰ আৰু এই আমাৰ ৰেষ্টুৰেণ্টৰ অসুৰ বিনাশ কৰোঁতে পাৰ হ'ল দুদিন বাকী থাকিল হাতত মাথো নৱমীৰ দিন দশমী উমায়ে প্ৰতি গৃহে যাব উগুল থুগুল মেনেকাৰ দুখিত মন অসুৰ বিনাশ কৰোঁতে পাৰ হ'ল দুদিন বাকী থাকিল হাতত মাথো